हेलो एवरीवन সকলকে স্বাগতম জানাইছো মোৰ আৰু এটি নতুন ভিডিওলৈ মই আজি বনালো এগ লালিপপ আমি ঘৰতে অতি সহজতে কম খৰচতে বনাব পাৰি আৰু বলকচোন চাও মই কেনেকৈ বনাইছো ভিডিওৰ জৰিয়তে সকলোৱে চাব লাষ্টলৈকে মাজৰ স্কিপ নকৰাকৈ আৰু যে সকলোকে মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিব আহকচোন মই ভিডিওটো আৰম্ভ কৰো মই এগ লালিপপৰ কাৰণে মই কণী লৈছো 5টা কণী কিটা মই বইল কৰি লৈছো আৰু মই এখিনি লৈছো ৰসুন আদা পেষ্ট আৰু মই এখিনি ধনিয়া লৈছো আৰু একটু মই পিয়াজ মই 3টা হৰহৰকে কাটি লৈছো আৰু মই জলকীয়াও 3টা হৰহৰকে কাটি লৈছো আৰু এটা মই ব্ৰেড লৈছো এইকিটাই মই প্ৰথমতে বস্তু লৈ লৈছো মই এই কণী কিটা মই বইল কৰা কণী লৈছো 5টা কণী কিটা বনাবলৈ মই গুছাই লওঁ ব্ৰেড কমাৰ কাৰণে মই ব্ৰেডখিনি এতিয়া কিনাৰ সাইডখিনি কাটিব লাগিব এই কিনাৰ সাইডবোৰ গোটেইবোৰে মই কাটি দিম মই কিনাও সাইডখিনি গুটেখিনি এনেকৈ কাটি ললো আৰু বেছ কম বনাবলৈ হলে কিনাও সাইডটোহে লাগিব এই মাজৰ ডখৰ নালাগে আৰু এতিয়া মই এখিনি মিক্সাৰত মই পিছি লম আৰু মোৰ পিছা হৈ গল এনেকৈ ইমান এনেকুৱা গুৰি কৰি দিছো দেখিছেনে এইটো ষ্টাইলত কৰিব লাগে প্ৰথমতে মই কণী কিটা ৰুকি লওঁ এখন ৰুকনি লৈছো আৰু ৰুকনিখনে মই ৰুকি লৈছো মই গুটিকিটা কণীকিটা এনেকৈ ৰুকিলোঁ মোৰ কণীকিটা ৰুকাটো হৈ গ'ল আৰু এতিয়া মই মছলাখিনি মিক্স কৰি লওঁ প্ৰথমতে মই এইখিনি পিঁয়াজখিনি দি লৈছোঁ ইয়াতে তাৰপাছত মই এইখিনি ৰচুন আদাখিনি মই ৰুকি লৈছিলোঁ আৰু এইখিনি মই ধনিয়াখিনি দি লৈছোঁ আৰু মই এখিনি জলকীয়া মই দি লৈছো আৰু হালধি মই আধা চামুচতকৈ অলপমান কমহে লৈছো হালধি ধনিয়া পাউডাৰ মই এচামুচ লৈছো গুড়া ভৰ্তিকেনে আৰু মই ৰেড চিলি পাউডাৰ মই আধা চামুচ লৈছো আৰু মই এখিনি চিকেন মছলা মই আধা চামুচ লৈছো আৰু এখিনি মই নিমখ মই আধা চামুচ লৈছো আপোনালোকে জোখৰ মতে ল'ব নিমখখিনি তাৰপাছত মই এইখিনি ব্ৰেড কৰ্ণখিনি মই 3 চামুচ দি দিম আৰু এতিয়া মই এইখিনি ভালকৈ হানিব লাগিব এতিয়া ভালকৈ এনেকৈ হানি লৈছো এগ লালিপপ বনাবলৈ একদমেই সহজ হয় আৰু খাবলৈও বহুতেই ভাল লাগে ঘৰতে বনোৱা হয় যেহেতু মই মছলাখিনি মিক্স কৰাৰ পাছতে অলপমান ময়দা মই 2 চামুচ দি দিছো আৰু ময়দাখিনিৰ লগতে ভালকৈ সানি লওঁ ময়দাখিনি দি দিলে মতে ইয়াৰ লালিপপ কিটা বনাবলৈ বেছি ভাল হয় আঠা হৈ লাগি ধৰে যে মই মছলাখিনি ভালকৈ হানি ললো কণীৰ লগত আৰু এতিয়া মই ইয়াতে এটা গোল গোল লাডু এটা বনাম
আপোনালোকে নিজৰ সাইজৰ মতে বনাব যদি ডাঙৰ খায় তেতিয়াহলে লাডু কিটা অলপমান ডাঙৰ ডাঙৰ বনাব মই ইমানটো জুপতে গুটেকিটা লাডু এনেকৈ বনাই যাম মই এগ ললিপপৰ লাডু কিটা এনেকৈ গুটেকিটা বনাই ললো আৰু এতিয়া মই এটা কণী লৈছো আৰু কণীটো মই প্ৰথমতে ভাঙি লৈছো ভালকৈ গুলি লওঁ ইয়াতে অলপমান মই ৰেড চিলি পাউডাৰ দি দিছোঁ ৰেড চিলি পাউডাৰখিনি দি ভালকৈ গুলি লওঁ এতিয়া কালাৰটো মানে ধুনীয়া আহিব এতিয়া মই এগ ললিপপ কিটা ইয়াতে জুবিয়াই যাম এনেকৈ কণীখিনিত তাৰ পাছত এইখিনি বেটৰ গুড়িখিনি যে গুড়িখিনিতে এনেকৈ ভালকৈ সানি লওঁ ওপৰতে দি দিম তো এইটো ষ্টাইলতে মই গোটেইকেইটা এনেকৈ বনাই লওঁ মই ব্ৰেড ক্ৰাম্বছখিনি গোটেইখিনি মই সানি ললো আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু মোৰ তেলখিনি গৰম হৈ গ'ল এগ ললিপপটো মই এতিয়া দি দিছোঁ एकदम कम जुईत थब লাগিব নহলে এই ব্ৰেড ক্ৰাম্বখিনি মানে জ্বলি যায় एकदम ভালকৈ ভাজি লব লাগিব ৰঙচুৱা কালাৰটো উঠিলে নমাই দিব লাগিব মোৰ এগ ললিপপ কিটা হৈ গ'ল আৰু মই এতিয়া এইটা নমাই দিব পাৰিম ধুনীয়া কালাৰ উঠিব লাগিছে ন এতিয়া মই এইটা নমাই দিছোঁ মোৰ ললিপপ কিটা গোটেইকিটা বনাই হৈ গ'ল আৰু চাকচোন কিমান ধুনীয়া হৈছে দেখিছেনে এনেকৈ বনালে মানে খাবলৈ বহুতে ভাল লাগে যদি আপোনালোকে নাই বনোৱা তেতিয়াহলে কেতিয়াবা বনাই চাব